হেল্ল' এভৰিৱান, আজি ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মই অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব। আৰু এতিয়া সময় 9 বাজিলে, ৰাতিপুৱা সকলোখিনি কাম বন কৰি হ'ল আৰু মই ওলাই মেলি ভিডিঅ'টো কৰিছোঁ। আৰু মই যাব ওলাইছোঁ আমাৰ গাঁৱৰে ওচৰৰ গাঁওখনত, মানে কাষতে লাগি আছে আমাৰ গাঁৱৰ বুঢ়াসেনচুৱা এলেঙীয়াটি বৰনামঘৰত। আজি মহাপুৰুষ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ তিৰুভাগ তিথি উদযাপন কৰা হৈছে, তালৈকে যাব ওলাইছোঁ। আৰু এই অনিৰুদ্ধদেৱৰ তিৰুভাগ তিথি মানে প্ৰত্যেকটো বছৰতে পতা হয়। গোটেইকেইখন গাঁও একলগ হৈ এটা বছৰ এখন গাঁৱত পাতিলে আকৌ নেক্সট বছৰ আকৌ ইখন গাঁও বৰনামঘৰত পাতে, তেনেকৈ মিলা প্ৰীতিকৈ মানে পতা হয়। তালৈকে যাব ওলাইছোঁ আৰু আপোনালোকক দেখাম তাত কেনেকৈ কি কৰা হয়। যদি পাৰোঁ ভিডিঅ' কৰিব, তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো চাই গৈ থাকিলে গম পাব। আৰু আমাৰ মানে এখন কমিটি আছে, আঞ্চলিক কমিটি, জিলা কমিটি, শাখা কমিটি, আৰু তাতে মানে মোৰ শাখা কমিটি এটা সৰু সুৰা দায়িত্ব আছে। সেইকাৰণে যাবলৈ ওলাইছোঁ, মানে সেই শাখা কমিটিত ময়ো আছোঁ। তাৰ এনেই সৰু সুৰা কিছুমান দায়িত্ব আছে, সেইকাৰণে ওলাইছোঁ। আৰু আপোনালোকক কি দেখাব পাৰোঁ নোৱাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তেতিয়াহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই গৈ থাকিব। ৰেডি হৈ গ'লোঁ। এতিয়া মানুহ কেইগৰাকীও ৰখি আছে মোৰ কাৰণে ৰাস্তাত, আৰু মই গৈ থাকোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই গৈ থাকিব। আমি আহি নামঘৰত পালোহি আৰু গেটখন দেখিছেনে? তাত লিখি থোৱা আছে শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ কেন্দ্ৰীয় তিৰুভাৰ তিথি উদযাপন। সকলোখিনি মানুহ শোভাযাত্ৰা কৰিবলৈ গ'ল, আমি নগ'লোঁ। সেইকাৰণে আমি ইয়াৰ ৰ'দতে বহি আছোঁ। এয়া আপোনালোকৰ পৰিৱেশটো অলপ দেখাই দিছোঁ। ইয়াত এইবোৰ বনোৱা কোনা কৰি আছে আলহীৰ বাবে। আমি এতিয়া গোটেইখিনি যাবলৈ লৈছোঁ, আৰু যোৱাৰ আগতে মানে আমাৰ ভাত খাই আহিব ক'লে, সেইকাৰণে আমি ভাত খাই আহিলোঁ। দেখিছেনে চবেই কেনেকৈ বহিছে ভাত খাবৰ কাৰণে? আৰু দেখিছেনে ৰাস্তাটো ইমান ভাল লাগিছে, মানে সেইকাৰণে ভিডিঅ'টো কৰি থৈছোঁ। গাঁৱৰ পৰিৱেশটো সঁচাই বহুত ভাল লাগে। সেয়ে আমি দুজনী আহি আছোঁ ঘৰলৈ খোজকাঢ়ি খোজকাঢ়ি। ভক্তি নহ'লে আপোনালোকে নাভাবিব
মই কৈছোঁ এইটো নাজানোতে সিমানটো মই শিকিহে আছোঁ আপোনালোকৰ পৰা ভগৱতীটো কোনো শ্ৰেষ্ঠ কৃষ্ণক স্মৰণ কৰাতকৈ ভগৱতীটো শ্ৰেষ্ঠ ভগৱতীক শ্ৰেষ্ঠ গৰিষ্ঠ বুলি কৈছে ভগৱতীটো ভকতৰ ভগৱতীটো হ'ল শ্ৰেষ্ঠ ভকতজনৰ পিছে পিছে কৃষ্ণ ঘূৰি ফুৰে আজি আপোনালোকে ভাবিছে নেকি যে আমি সেই ঠাইলৈ যাওঁ আপোনালোকৰ পিছে পিছে কৃষ্ণ আহি আছে কৃষ্ণৰ কৃপাৰ সাগৰ খনৰ পৰা কৃপাৰ সাগৰ এখন আছে কৃষ্ণৰ হাততে আছে তাৰপৰা কৃষ্ণৰ চৰণে ৰেণু পোহৰে হৰি ৰাম কহে গুণ গায় নামঘৰৰ পৰা আহি পালোহি ৰাতিলৈ ভাওনাও আছিলে কিন্তু আমি ভাওনা চাবলৈ নাযাওঁ আৰু এতিয়া মায়ে ময়ে মানে বাহিৰৰ জুইশালতে সান্দহৰ কাৰণে চাউল ভাজিম মানে আজি ৰাতি যদি চাউলখিনি ভাজি থোৱা হয় নহয় কাইলৈ ৰাতিপুৱা পাপাই মেলত দি আনিবগৈ পাৰিব আৰু যিমান বিহু ওচৰ চাপে তেতিয়া মেলত মানে বহুত মানুহ হৈ যায় সেইকাৰণে ভাবিছোঁ আমি আগে চাউলখিনি ভাজি সান্দহৰ কামটো কৰি লওঁ আৰু আপোনালোকে বিহু প্ৰস্তুতি কেনেকুৱা চলাইছে ক'বচোন আমাৰ এটা এটাকৈ কৰিছোঁ কাইলৈ সান্দহখিনি মানে খুন্দা হ'ব আৰু তাৰপিছত পিঠা পনা খুন্দিম আৰু পিঠাগুড়ি আপোনালোকক দেখাই থাকিম চাই থাকিব এয়া আমাৰ সান্দহৰ কাৰণে চাউল ভজা ষ্টাৰ্ট হৈ গ'ল বাহিৰৰ জুইশাল তাতে আমি সান্দহৰ কাৰণে চাউল ভাজি আছে মায়ে মই বাৰু ভালকৈ নাজানো তথাপিতো অলপ ভাজিব লাগিব আগে মানে চাউলটো পানী দি অলপ পানী দি মোহাৰি লৈছে তাত নিমখ দিছে আৰু তাৰপিছত সেয়া ভাজিছে মেলত দিলে বেছিকৈ ভাজিব নালাগে এনেই কমকৈ ভাজিলেই হয় কিন্তু ঢেঁকীত খুন্দিলে অলপ বেছিকৈ ভাজিব লাগে হয় নাই বেছিকৈ ভাজিব লাগে এয়া মায়ে ভাজিলে ভাজি মায়ে আৰু চাউল তিয়াব গৈছে আৰু এয়া মই ভাজি আছোঁ মই বাৰু ভজাত ইমান এক্সপাৰ্ট নহয় ইমান নাভাজোঁ জোখটো নাজানো হৈছে নাই সেইকাৰণে নাভাজোঁ হাতটো জুয়ে ধৰে সেইকাৰণে এইখন হাতত এনেকৈ মেৰিয়াই লৈছোঁ তাৰপিছত এয়া ভাজি আছোঁ আৰু আপোনালোকে সান্দহ খাই ভাল পায় নাই জনাবচোন মই ভাল পোৱা নোপোৱা মাজতে ইমানো ভাল নাপাওঁ খাই কেতিয়াবা চলি যায় আৰু বিহু বুলি ক'লে সান্দহ মেইন আৰু সকলোখিনি জা জলপান কৰিলেও সান্দহকেইটা নুখুন্দিলে কিবা ভাল নালাগে আৰু মই বাৰু সান্দহ খাই ইমান ভাল নাপাওঁ কেতিয়াবা এনেই চলি যায় আৰু বেছি ভাল নাপাওঁ আৰু আপোনালোকে খাই কেনেকুৱা পায় জনাবচোন আৰু সান্দহ গুড়ি ঢেঁকীত খুন্দিলে বেছি ভাল হয় খাবলৈ আৰু আজিকালিতো জানেই ঢেঁকী পাবলেই নাই 10 ঘৰ 15 ঘৰৰ ভিতৰত এটা ঢেঁকী থাকে তাকো পিঠাগুড়িকেইটা খুন্দিবলৈ লাইন পাতিবলগীয়া হয় সেইকাৰণে সেই মেলতে দিয়া হয় সান্দহ সেয়াই আৰু আমাৰ বিহু যোগাৰ সেই চাউলখিনি তিয়াই নিমখ খান্দি আছে আৰু এয়া ভাজি হ'ল আৰু অলপ কমিব যে সেইকাৰণে আৰু কেইটামান দিছে আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক এটা কৰি দিব আৰু নেক্সট এটা ভিডিঅ'ৰ সৈতে আকৌ লগ হ'ম আজিলৈ আহিছোঁ বাই বাই